আপোনালোকক মোৰ ইউটিউব চেনেল অসমৰ লয়াৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি অলপ বেলেগ। আপোনালোকে থাম্বনেইলটি দেখি নিশ্চয় ধৰিব পাৰিছে সদৌ অসম নাগাৰা নাম সন্থাৰ এজন বিখ্যাত শিল্পীয়ে শ্ৰী শ্ৰী গোবিন্দ কলিতাদেৱে কৰোনা ভাইৰাছৰ ওপৰত এটি নাম লিখি উলিয়াইছে। আজি তেওঁ মোৰ লগত উপস্থিত আছে, গতিকে তেওঁক আমি আমাৰ মঞ্চলৈ নিমন্ত্ৰণ কৰিছোঁ। নমস্কাৰ। হয়, পঢ়ক। আপুনি বাৰু কৰোনা ভাইৰাছৰ ওপৰত এটি নাম লিখি উলিয়ালে, হয়, এই নামটি আপুনি কেনেদৰে উলিয়াব এবাৰ আমাৰ কেমেৰাৰ মুখত জনাব বাৰু। আচ্ছা, তাৰমানে যিহেতুকে কৰোনা ভাইৰাছৰ ওপৰত লকডাউন চলি আছে, হয়, সেই লকডাউন চলি থকা সময়ত কি কৰিম কি নকৰিম ভাবি থাকি দুই এষাৰমান নামৰে কিবা মানে কৰোনাৰ ওপৰত লিখিলোঁ। আৰু সেনে সময়ত মোৰ মানে খুৰাও ঢুকাইছে, এফালে খুৰা ঢুকোৱাৰ দুখ, আনফালে কৰোনা ভাইৰাছৰ আতংক। তাৰ মাজতে নাগাৰা নামৰ শিল্পী হিচাপে মই কৰোনা ভাইৰাছৰ ওপৰত দুই এষাৰমান লিখি নামৰ আকাৰত মানে সদৌ অসমৰ ৰাইজৰ কাৰণে প্ৰচাৰ কৰিব বিচাৰিছোঁ। তাৰে দুফাকি মই লিখিছোঁ, ইতিমধ্যে মই গাব চেষ্টা কৰিছোঁ। আপোনাৰ এই ৰেকৰ্ডিংটো বাৰু আমাৰ তাত আছে, আপোনাৰ ৰেকৰ্ডিংটো আমি সংগ্ৰহ কৰিছোঁ। আচ্ছা, যদিও আপুনি এনে কেমেৰাৰ মুখত এনেই দুই এষাৰমান গাই দিব নেকি? কেনেকুৱা ধৰণে এনেই গাব পৰা যায়, এনেই আৰু দুফাকিমান গাব পাৰিম, ভিডিঅ'টি মই লগাই দিমেই বাৰু ইয়াতে। আচ্ছা, ঠিক আছে, ভিডিঅ' হ'লেও আপুনি কেমেৰাৰ সন্মুখত দুফাকিমান গাই দিব। অঁ, ঠিক আছে বাৰু। মই মানে যেনেকৈ লিখিছোঁ, যেনেকৈ ইতিমধ্যে মানে গাইছোঁ বা গাব চেষ্টা কৰিছোঁ, তাৰে দুটা বা তিনিটা ফাঁকি মই আপোনাক গাই দিওঁ। নাযাবা ৰাজ বাহিৰ ওলাই, লকডাউন মানি থাকা হবে ঘৰত সোমাই, নামানিলে লকডাউন মহা বিপদ হ'ব, কৰোনা ভাইৰাছে আমাক আগুৰি ধৰিব, ৰাইজ আগুৰি ধৰিব। এনেকৈ আৰু আছে, পদ আছে, দিহা আছে। এনেকৈ মই মানে বস্তুটো বনাইছোঁ আৰু মানুহৰ অকণমান হিয়াত লগাকৈ হওক বা মানুহে বস্তুখিনি চাই শুনি মানে কৰোনাৰ পৰা অকণমান মানে দূৰত্ব থাকক, মানে কেনেকৈ বচাব পাৰি নিজৰ জীৱনটো, বা কেনেকৈ কৰোনাৰ মানে হেৰি কৰিব পাৰি, এইটো কি কয় আপোনাৰ বচাই ৰাখিব পাৰি, তাৰ বাবে মই এনেকৈ গাইছোঁ আৰু অলপ। আপোনাৰ গীতিত বাৰু আমাৰ চৰকাৰৰ কথা উল্লেখ আছে, চৰকাৰৰ কথা আছে, আমাৰ মন্ত্ৰী বিধায়কৰ কথা অলপ উল্লেখ আছে। গতিকে আপোনালোকে মই নামটি বাৰু ভিডিঅ'টিৰ পিছত লগাই দিছোঁ, নামটি আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি যাওক, যাতে চৰকাৰেও দেখা পায় নামটি, আৰু সেয়াই আৰু। গতিকে আপুনিও আমাৰ চেনেলটিৰ বিষয়ে অলপ কৈ দিয়ক। আচ্ছা, হ'ব। মই এইটো ক'ব বিচাৰিছোঁ যে আপোনাৰ যিটো চেনেল, এই চেনেলটো মোৰ নামটোৰ জৰিয়তে যেনে বহুতে মানে লাইক কৰে বা শ্বেয়াৰ কৰে বা বহুতে ছাবস্ক্ৰাইব কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ সদৌ অসমবাসী ৰাইজক। এইখিনিয়ে মোৰ আপোনাক ক'বলগীয়া। এইখিনিয়ে আৰু বাৰু। এতিয়া আপোনালোকৰ নামটো চাই লওক। শুনা শুনা জনগণ আমাৰ বচন, অসমবাসী ৰাইজ, মই কৰোঁ নমস্কাৰ। এই COVID-19 কথা এই দুই এষাৰমান এই 2020 চনত এই কৰোনা ভাইৰাছে মহামাৰী ৰূপ ল'লে, গোটেই আৰু প্ৰথমতে চীন দেশত ইউহান চহৰে জন্ম হ'ল কৰোনাৰ অতি গোপনে।
বিশ্বত বিয়পিলে বহুজনৰ প্ৰাণ ললে এই কৰোণা আৰু এই কৰোণা ভাইৰাছৰ প্ৰধান লক্ষণসমূহ কি কি জানেনে ৰাইজ? ইঘা শুনা জনগণ হবে দিয়া মন, অশুনা হবে মোহৰ বচনা। ঘনাই ঘনাই চাবোনেৰে হাত ধুব লাগে, সামাজিক দূৰত্ব ৰাখিব লাগে, সামাজিক দূৰত্ব ৰাখিব লাগে। বাৰে বাৰে চকু মুখ স্পৰ্শ কৰিব নালাগে, বাৰে বাৰে চকু মুখ কৰিব নালাগে। মাস্ক এখন মুখত লগাই থাকিব লাগে, মাস্ক এখন মুখত লগাই থাকিব লাগে। আৰু এই বিপদত আমাৰ প্ৰধানমন্ত্ৰীয়ে এই কৰোণা যুদ্ধখনত জিকিবৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীজী নানা উপায় ভাবে, প্ৰধানমন্ত্ৰী মোদীজী নানা উপায় ভাবে। গণসাধ্য আইন দিলা এদিনৰ কাৰণে, গণসাধ্য আইন দিলা এদিনৰ কাৰণে। তাৰ পিছত লকডাউন 21 দিনৰ বাবে, তাৰ পিছত লকডাউন 21 দিনৰ বাবে। মোদীৰ কথাত দেশবাসী জনালে সন্মতি, মোদীৰ কথাত দেশবাসী জনালে সন্মতি। ঘণ্টা বজাই চাকি জ্বলাই জ্বলাই মোমবাতি, ঘণ্টা বজাই চাকি জ্বলাই জ্বলাই মোমবাতি। গোটেই দেশত লকডাউন হ'ল, গাড়ী মটৰ বন্ধ হ'ল, সকলোতে তলা লাগি গ'ল। স্কুল কলেজ বন্ধ হ'ল, ওচৰে মানুহ ততে ৰ'ল, অহা যোৱা বন্ধ হৈ গ'ল। এই হঠাতে স্তব্ধ হ'ল জনজীৱন, বেলেগ বেলেগ ৰাজ্যত থাকি গ'ল বহুজন, বেলেগ বেলেগ ৰাজ্যত থাকি গ'ল বহুজন। নাযাবা নাযাবা ৰাজ বাহিৰ ওলাই, লকডাউন মানি থাকা হবে ঘৰত সোমাই, নামানিলে লকডাউন মহাবিপদ হ'ব। কৰোণা ভাইৰাছে আমাক আগুৰি ধৰিব। ৰাইজ আগুৰি ধৰিব। চৰকাৰৰ আদেশ মানিব লাগিব, নামানিলে লকডাউন পিঠিত পৰিব। ৰাস্তাই ৰাস্তাই ভেকুলী জাপ মাৰিব লাগিব। ৰাইজ মাৰিব লাগিব। আৰু তেতিয়া ধনাৰ মাক বহাগীয়ে গিৰিয়েক আঘোৰাক মাতি সোধে, কি সোধে? বুঢ়া মোৰ
ও কি বস্তু করোনা মই বুঝি পোৱা নাই ভালদৰে কোৱা তুমি মোক কব যাই করোনা খোৱা পিন্ধা বস্তু নহয় এইটো এটা বোলে ডাঙৰ বেমাৰ এতিয়ালৈ বোলে এই বেমাৰৰ একো ঔষধ পাতিও নাই এই খোৱা বস্তু নহয় এইটো পিন্ধা নহয় খোৱা বস্তু নহয় এইটো পিন্ধা নহয় করোনা ডাঙৰ বেমাৰ শুনি আছো মই এই আমেৰিকা ইটালী স্পেইন দেশত ও বহু মানুহ মৰিছে এই বেমাৰত ও বহু মানুহ মৰিছে এই বেমাৰত ও হয় নেকি আৰে তই আকৌ সেই লকডাউনৰ সময়ত হয় আনৰ ঘৰত চাহৰ বাতি বিচাৰি নাযাবি কিন্তু মই কৰিছো ও সেইকাৰণে চৰকাৰে লকডাউন দিছে সেইকাৰণে চৰকাৰে লকডাউন দিছে আৰু সেই লকডাউন নামনা সকলক পুলিচে কাণত ধৰাই আঁঠু কঢ়াই ৰাস্তাৰ ওপৰে কাণত ধৰাই আঁঠু কঢ়াই ৰাস্তাৰ ওপৰে কতজনক ভেকুলী জাপ মাৰিবলৈ দিছে ও কিছুমানত পিঠি কোব দিছে ভাল মতে তথাপিতো নীলাজ বোৰে একোকে নামানে তথাপিতো নীলাজ বোৰে একোকে নামানে নিজৰ লগতে আনৰ সপনাক মাতে নিজৰ লগতে আনৰ সপনাক মাতে সেইকাৰণে কৰাই সামাজিক দূৰত্ব হবে অপযায়ী চলিবা সামাজিক দূৰত্ব হবে অপযায়ী চলিবা অগণ সমাৱেশৰ পৰা অবিৰত থাকিবা করোনার পৰা অসমখনক কেনেকৈ বচাব পাৰি তাৰ কাৰণে আমাৰ ৰজা মন্ত্ৰী সকলে দিনে নিশাই চেষ্টা কৰিয়ে আছে এই অসমখনক বচাবলৈ আমাৰ স্বাস্থ্য মন্ত্ৰী ও দিনে নিশাই খাটি আছে বহু কষ্ট কৰি
স্বাস্থ্যমন্ত্ৰী আমাৰে স্বাস্থ্যমন্ত্ৰী আমাৰে অসমখনক বচাবলৈ বহু চেষ্টা কৰে মুখ্যমন্ত্ৰী আমাৰে এই কৰোণাক ৰুধিবলৈ আমাৰ দুই মন্ত্ৰী মুখ্যমন্ত্ৰী আমাৰে দিন নাই ৰাতি নাই ঘূৰে কাকাৰে স্বাস্থ্যমন্ত্ৰী আমাৰে কিমান চিকিৎসালয় নিৰ্মাণ কৰিছে স্বাস্থ্যমন্ত্ৰী আমাৰে ভাগে ভাগে ডক্টৰ দাস থৈছে ৰাখি ৰাখিয়ে স্বাস্থ্যমন্ত্ৰী আমাৰে মুখ্যমন্ত্ৰী আমাৰে অসমখনক বচাবলৈ বহু চেষ্টা কৰে স্বাস্থ্যমন্ত্ৰী আমাৰে আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰোণাৰ বিৰুদ্ধে লোৱা যুদ্ধ সদৃশ তৎপৰতা আৰু নিস্বাৰ্থ ত্যাগ দেখি সকলো মানুহে তেওঁক প্ৰশংসা কৰি কয় ও স্বাস্থ্যমন্ত্ৰী তোমাৰ আমি শলাগ লৈছো দীৰ্ঘজীৱী হোৱা তুমি আশীৰ্বাদ কৰিছো স্বাস্থ্যমন্ত্ৰী তোমাৰ আমি শলাগ লৈছো দীৰ্ঘজীৱী হোৱা তুমি আশীৰ্বাদ কৰিছো অক্লান্ত যোদ্ধা তুমি হবে দেখিছো তোমাৰ লগত আমি বড়ো সাহসী হৈছো স্বাস্থ্যমন্ত্ৰী তোমাৰ আমি শলাগ লৈছো দীৰ্ঘজীৱী হোৱা তুমি আশীৰ্বাদ কৰিছো এই কৰোণা যুদ্ধখনত জিকিবৰ কাৰণে সকলোৱে ঐক্য চেষ্টা কৰিব লাগে ও স্বাস্থ্যমন্ত্ৰী তোমাৰ আমি শলাগ লৈছো দীৰ্ঘজীৱী হোৱা তুমি আশীৰ্বাদ কৰিছো এই দুখ কষ্ট পালেও সহিব লাগিব তেতিয়াহে অসমখন বাচিয়া থাকিব তেতিয়াহে অসমখন বাচিয়া থাকিব দুখীয়া দৰিদ্ৰজনে ঘনাই ঘনাই চিন্তা কৰে কি হ'ব আমাৰ কাম বন একো নাই চলিবলৈ উপায় নাই এই দুখীয়া দৰিদ্ৰ সহায় কৰিবৰ কাৰণে ওলাই আহিল বহুজন উদাৰ মনেৰে ওলাই আহিল বহুজন উদাৰ মনেৰে কতই দিলা চাউল দালি কতই পাচলি কতই দিলা চাউল দালি কতই পাচলি মানৱতাৰ নিদৰ্শন দেখুৱালে আহি মানৱতাৰ নিদৰ্শন দেখুৱালে আহি
হে কৈছো ৰাইজ হাত জোৰ কৰি ও মানি থকা লকডাউন বিজয় ভাৰত বহি মানি থকা লকডাউন বিজয় ভাৰত বহি আপোনালোকে নামটি চাই নিশ্চয় ভালে পাইছে আৰু আমাৰ ডিছক্ৰিপশ্যনত এওঁৰ যোগাযোগৰ নম্বৰ দিয়া থাকিব আপোনালোকে এওঁৰ লগত যোগাযোগ কৰিব পাৰিব তো সেই আৰু নামটি বহুত শ্বেয়াৰ কৰক যাতে মোৰো ছাবস্ক্ৰাইবাৰ বাঢ়ে আৰু নামটি প্ৰচাৰ কৰি দিয়ক আৰু আপুনিও কৈ দিয়ক আমাৰ নাম হয় মই সৰু অসমবাসী ৰাইজক এই সময়তে তাৰমানে এই সুবিধাতে এখেতৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক মানে নমস্কাৰ জনাইছোঁ যে যিখিনি মই কৰোণা ভাইৰাছৰ ওপৰত এই লকডাউনৰ সময়ত বা খুৰা ঢুকোৱাৰ সময়ত মই কৰোণা ভাইৰাছৰ ওপৰত নাম দুআষাৰ লিখি গালোঁ এইখিনি যাতে আপোনালোকে চাই ভাল পায় তাৰ বাবে মোক আপোনালোকে আশীৰ্বাদ দিব লগতে মোৰ ফোন নম্বৰটো আপোনালোকৰ জ্ঞাতসাৰ জনাই দিছোঁ মোৰ ফোন নম্বৰটো ডিছক্ৰিপশ্যনত দি দিয়া হৈছে আপোনালোকে তাৰ পৰা ফোন নম্বৰটো সংগ্ৰহ কৰি মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব এইখিনি আশা কৰি মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নমস্কাৰ বাৰু ভিডিঅ'টি চালে আপোনালোকে এই শ্ৰী গোবিন্দ কলিতা মোৰ নিজৰ বৰদেউতাই হয় তো এইখিনিয়ে এওঁক যোগাযোগ কৰক আৰু নামটোও শ্বেয়াৰ কৰি দিয়ক তো আজিলৈ এইখিনিয়ে আৰু যদি ভাল লাগিল চেনেলটি ছাবস্ক্ৰাইব কৰিব ঘণ্টা বন্ধি যদি নবাজিব আজিলৈ এইখিনিয়ে জয় আই অসম